এখন বৰ সুন্দৰ কিতাপ পঢ়ি আছিলোঁ আৰু সেই সুন্দৰ কিতাপখনৰ মাজত বৰ সুন্দৰ বাক্য দুটামান দেখা পালোঁ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। কিতাপখনত লিখা আছে, ভাল পাওঁ বুলি জানো ভাল পোৱা হয়, ভাল পাওঁ বুলি খুলি ক'লেই জানো বহি প্ৰকাশ ঘটে প্ৰেমৰ। খুলি নোকোৱাকৈতো ক'ব পাৰি বহু কথা, মনৰ কথা, আপোনজনৰ কথা। মন উঠেও কেতিয়াবা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই মুখৰ কৰি ক'ব পাৰে কাৰোবাৰ হিয়া, কাৰোবাৰ মন। খুলি নোকোৱাতো ক'ব পাৰে, আপোনজনৰ ঠিকনা দিব পাৰে। খুলি নোকোৱাকৈতো ক'ব পাৰি প্ৰেমৰ কথা, মনৰ কথা, আপোনজনৰ কথা।